নমস্কাৰ বাহিৰে স্বাগতম জনাইছোঁ আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিত ৰাজনীতিৰ পৰা আদি কৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাবলৈ বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মিয়াৰ ওপৰত অত্যাচাৰ হলে প্ৰতিবাদ হ'ব কংগ্ৰেছৰ বিৰুদ্ধে। এজনো মিয়াৰ ঘৰত যদি বুলডোজাৰ চলে উত্তৰ দিব লাগিব কংগ্ৰেছে। বিজেপিৰ বিৰুদ্ধে নহয় কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ সংখ্যালঘু নেতাৰ। কংগ্ৰেছ দলটোক মিয়াৰ দললৈ ৰূপান্তৰিত কৰা হ'ল। মিয়াৰ বিপদৰ সময়ত এতিয়া থিয় হৈ থাকিব লাগিব মিয়াৰ বুট লৈ জিকা কংগ্ৰেছী বিধায়ক। মিয়াৰ হৈ মাত মাতিব নোৱাৰা কংগ্ৰেছী বিধায়কে ৰাজহুৱা স্থানত দিব লাগিব উত্তৰ। সংখ্যালঘু গ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ হুংকাৰ। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ মাত্ৰ 2 দিন পাৰ নহওঁতেই এইবাৰ উগ্ৰ ৰূপত দেখা গৈছে বিজেপি সমৰ্থনকাৰীক। ফেচবুকত বাসুদেৱ কলিতা নামৰ এজন বিজেপি সমৰ্থনকাৰীয়ে কৰিছে উদ্ভণ্ডালি মন্তব্য। তেওঁ ফেচবুক পোষ্টত লিখিছে, ঐ কংগ্ৰেছৰ দালালহঁত, জুবিন কোন আমি চিনি নাপাওঁ, আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকে মৰে মৰি থাক, দৰকাৰ হলে গৰিমাক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম, তহঁতে কি কৰিবি? এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা, যতীন বৰা, মানস ৰবীন, ভিক্টৰ আৰু গৰিমা শইকীয়া গাৰ্গ। এই কেইজনক নিঃশেষ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম। হিমন্ত মামা জিন্দাবাদ বুলি বিজেপি সমৰ্থনকাৰীয়ে পোষ্ট কৰিছে ফেচবুকত। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। 12 মে'ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে ল'ব শপত। খানাপাৰাত অনুষ্ঠিত হ'ব বিহাল সমাৰোহ। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 9 মে'ত অসমলৈ আহিব বিদায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে 2 পৰ্যবেক্ষক। জেপি নাড্ডা, নায়াব সিং চাইনিয়ে নিৰ্বাচন কৰিব বিদায়িনী দলৰ নেতা। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। কংগ্ৰেছৰ বিপৰ্যয়ৰ মূল কাৰণ অপৰিকল্পিত প্ৰচাৰ। বিজেপিৰ সুপৰিকল্পনাৰ সন্মুখত ব্যৰ্থ বিৰোধী। এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতেই পাৰ হ'ল সময়। কংগ্ৰেছৰ কেৰামতালিত বৰবাদ হৈ গ'ল বিৰোধী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বোকা খচকি মানুহৰ মাজলৈ যায়। গৌৰৱ লুৰিনে খাৰা স্ত্ৰী ভাগে বুলি মানুহৰ মাজলৈ নাযায়। দুখীয়াৰ গা গুন্দাই বুলি ওচৰলৈ নাযায় বিৰোধী। পাকিস্তান কানেকশ্যনে গৌৰৱক মানসিকভাৱে দুৰ্বল কৰিলে। নিৰ্বাচনত 3 গগৈ কেৱল নামতহে থাকিল। চাহাবী ষ্টাইলত থাকিলে গৌৰৱে কেতিয়াও বিজেপিক হেৰুৱাব নোৱাৰে। ৰাহুল গান্ধী অহা মিটিঙলৈ খবৰই নিদিলে। ফলাফলৰ 48 ঘণ্টা পিছতেই গৌৰৱ গগৈক তোলা-দুনা অখিল গগৈৰ। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। বিজয় গুপ্তা অসমীয়া, সকলো জেন জি বিজেপিৰ লগত আছে। বিজয় গুপ্তা বিহাৰী নহয়, বিজয় গুপ্তা অসমীয়া। বিজয় গুপ্তা যদি বিহাৰী, আমিও কনৌজৰ পৰা আহিছিলো। জ্যোতিপ্ৰসাদ আগৰৱালাকো মাৰোৱাৰী বুলি ক'ব নেকি? সকলো জেন জি আমাৰ লগত আছে। পবিত্ৰ ৰাভা, মিলন দাস, ধীৰজ গোৱালাও জেন জি। গো মাংস খোৱা প্ৰাৰ্থীক জেন জি বনোৱা হৈছিল। নিৰ্বাচন জয়ৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। 26ৰ ফলাফলৰ পাছতেই ভয়ংকৰ ঘটনা। টিএমচি প্ৰায় 400 কাৰ্যালয় লণ্ডভণ্ড। নিৰ্বাচনৰ ফলাফলৰ পাছতেই পশ্চিমবংগত ভয়ংকৰ ঘটনা। বিক্ষিপ্ত হিংসাত বৰ্তমানলৈ মৃত্যুৰ মুখত পৰিছে 4 জন। বংগত চৰকাৰহে সলনি নহ'ল প্ৰতিশোধৰ পৰম্পৰা। টিএমচিৰ প্ৰায় 400 কাৰ্যালয় কৰা হৈছে লণ্ডভণ্ড। ফলাফল ঘোষণাৰ পাছতেই বিয়পি পৰিছে হিংসাত্মক পৰিস্থিতি। 9 মে'ত নতুন চৰকাৰে শপত ল'ব পশ্চিমবংগত। 48 ঘণ্টাত হত্যা হিংসা উন্মাদনাত জ্বলিছে পশ্চিমবংগ। তৃণমূল কংগ্ৰেছৰ 300ৰ পৰা 400টা কাৰ্যালয়ত অগ্নিসংযোগ লণ্ডভণ্ড। ফলাফল ঘোষণাৰ দিনটোতেই ৰাজ্যখনৰ 12 স্থানত হিংসাত্মক ঘটনা। এই সংঘৰ্ষত বিজেপি টিএমচিৰ উভয় কৰ্মীসকল হয় নিহত। তো অসমবাসী ৰাইজে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে নিতৌ এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।